সংগঠন বন্ধুসকল আছে আপোনালোকৰ মাধ্যমেদি আমি আজি প্ৰস্তাৱ আকাৰে আমি লৈছোঁ অকল আজি CBGৰ ওপৰত বুলিয়ে নহয় আৰু বহুতো ইস্যু আছে ইয়াত কিন্তু এতিয়া মেইন কথাটো হ'ল এডভান্টেজ আসাম 2.0 যিটো এই বিষয়ে যে এই কথাটো আহি গৈছে গতিকে অল পাৰ্টি মিটিঙতো আমি যিমানখিনি অল অপজিশ্যনখিনি আমি মনা নাই ইয়াৰ মডেলিটিজ বা ইয়াৰ প্ৰজেক্টটো এইটো নজনাকৈ আমি মানিব নোৱাৰোঁ এতিয়াও কৈছোঁ কিন্তু এতিয়া যিটো দেখা গ'ল যে ইয়াত মাল্টিনেশ্যনেল কোম্পানীক মাটি গোটাই দিয়াৰ ষড়যন্ত্ৰহে গতিকে ইয়াত যিটো দেখা গৈছে মুকেশ আম্বানীক যদি ইয়াত CBGৰ স্কিমৰ লৈ পেলাই যদি আজি দিয়া হয় তেতিয়াহ'লে আজি যিবিলাক আমি কাৰ্বি আংলঙৰ ক্ষেত্ৰত APDCLৰ 18,000 যিটো বিঘা মাটি যে দিলে ঠিক এনেধৰণে আজি এই যিটো সৈনিক স্কুলৰ কাৰণে আজি দিয়াৰ কথা কৈছে ইতিমধ্যে আমি এইটো মুঠেই মানিব নোৱাৰোঁ গতিকে ঠিক সেনেধৰণে আজি ডিমাহাছাও উমৰংছুত যিটো গৌতম আদানীক তাতো সেই একেধৰণে 9,000 বিঘা যিটো চিমেণ্ট ফেক্টৰীৰ কাৰণে মাটি এৰি দিয়াৰ কথা আছে আজি কাৰ্বি আংলঙতো বিভিন্ন কয়লা খনি বা বিভিন্ন দামী দামী পাথৰ যিবিলাক আজি এগ্ৰিমেণ্ট কৰি পেলাই যিটো MOU কৰি পেলাই এতিয়া চেণ্টিকেট বহাই পেলাই কোনো কাউন্সিলৰ ফালৰ পৰা ৰেভিনিউ নোপোৱাকৈ তেনেকৈ ইলিগেলি গৈ আছে বালি হওক শিল হওক বা কয়লাই হওক এই ধৰণৰ কামখিনি আমি মুঠেই আমি অপোজ কৰোঁ সন্মতি নিদিওঁ গতিকে ইয়াত যিখিনি 6 শিডিউল এলেকা হয় এই 6 শিডিউল এৰিয়াত ভূমি অধিকাৰ যদি আমি আজি অন্য কোম্পানীক যদি গতাই দিয়া হয় তেতিয়াহ'লে ইয়াত হাজাৰ হাজাৰ লাখ লাখ ফেমিলিয়ে আজি ঘৰ এটা সাজিবৰ কাৰণে মাটি এডোখৰ নাই তেওঁলোকক এই সুবিধাটো দিব লাগিছিলে কিন্তু তেওঁলোকক নিদি পেলাই আজি যদি মাল্টিনেশ্যনেল কোম্পানীক যদি হাজাৰ হাজাৰ বিঘা গতাই দিবলৈ বিচাৰিছে তেতিয়াহ'লে সদূৰ ভৱিষ্যতত কাৰ্বি আংলঙৰ ভূমি আৰু ক'ত থাকিব দ্বিতীয় কথাটো হ'ল 6 শিডিউল এলেকা ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত ইয়াত 6 শিডিউল এলেকাত কোনো কোম্পানী কোনো ব্যক্তিক তেনেধৰণে পটা দিয়া লিজ দিয়া বা তেনেকৈ দাম মুদ্ৰা দিয়া গিফ্টেড দিয়া সেইখিনি কমপ্লিটলি নিষিদ্ধ কৰা আছে তাৰ উপৰিও আজি যে হাজাৰ হাজাৰ বিঘা যে মাল্টিনেশ্যনেল কোম্পানীক গতাই দিয়া যি আজি আৰম্ভ কৰি দিছে অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ তলিৰাম ৰহাম তেখেতসকলে যদি আজি এই ভূমিৰ ওপৰত হস্তান্তৰ কৰিব বিচাৰে সেইটো আমি মুঠেই সন্মত নহয় আৰু এই যিটো কাৰ্য আমি বিৰোধিতা কৰোঁ শেহতীয়াভাৱে যিটো অল পাৰ্টি মিটিঙতো আমি স্পষ্টভাৱে কৈ দিছোঁ যে তাত আমি মানিব নোৱাৰোঁ গতিকে আজি যিটো আমি শুনিছোঁ যে 17, 18, 19 যিটো আনৰ অজুহাত দেখাই পেলাই আজি অসমৰ চিফ মিনিষ্টাৰ আহিব তেখেতে এইখিনি কথা চিন্তা কৰি যোৱাটো ভাল যে কাৰ্বি আংলঙৰ 6 শিডিউল এৰিয়াৰ মাটিটো হাজাৰ হাজাৰ বিঘা যে এই মাল্টিনেশ্যনেল কোম্পানীক গতাই দিয়া এই কাৰ্যটো অতি সোনকালে বন্ধ কৰক আৰু ইয়াৰ যিটো খাটি খোৱা মেহনতি যিসকল খিলঞ্জীয়া ট্ৰাইবেল ৰাইজক যিটো ভূমিহীন ৰাইজক এই ভূমিখিনি গতাই দিয়াৰ কাৰ্যখিনিহে কৰিব লাগে আৰু ইয়াৰ বিভিন্ন ডেভেলপমেণ্টেল যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ
সেইবোৰে হাতত ল'ব লাগে বুলি আজি আপোনালোকৰ মাধ্যমেদি আমি জনাব খুজিছোঁ। ধন্যবাদ। আমি APHLC ফালৰ পৰাতো বহুতবাৰ ক'লোঁ আৰু ডেমনষ্ট্ৰেশ্যন আমি কৰি আছোঁ। যিমান এতিয়া ডেভেলপমেণ্টৰ কাৰণে বুলি নাম লৈ পেলাই মাটি একুৱায়াৰ কৰিবলৈ বিচাৰিছে, সেইটো এটা প্ৰিটেক্স, এইটো নাম লৈ পেলাই, এইটো কিবা এটা নাম লৈ পেলাই আমাৰ ট্ৰাইবেলসকলৰ মাটি চব একুৱায়াৰ কৰিবলৈ নন ট্ৰাইবেলসকলৰ হাতলৈ পঠিয়াবলৈ কাৰণেহে এইটো কৰি আছে। আমি বহুত এক্সপ্লেইন কৰিবলৈ দৰকাৰো নাই, আমি সকলোৱে জানো এইটো। বিজেপিটো RSS পৰাহে হৈছে, RSSটো মনুস্মৃতিৰ পৰাহে হৈছে। মনুস্মৃতিত লিখা আছে ট্ৰাইবেলসকলৰটো ৱাইফ, চিলড্ৰেন, সম্পত্তি বুলি একেবাৰে নাই। এই গোটেইখিনি ৱাইফ, চিলড্ৰেন